হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ নাম মিজানুৰ হয়, মোৰ ঘৰ গুৱাহাটীত আৰু মই বৰ্তমান ডুবাইত এটা প্ৰাইভেট কোম্পানীত জব কৰি আছোঁ। এমাহৰ বাবে ঘৰলৈ গৈছিলোঁ, আকৌ ঘৰৰ পৰাই উভতি ডুবাই আহি পাইছোঁ। আহকচোন মই গুৱাহাটীৰ পৰাই ডুবাই অহা জাৰ্ণিটো আপোনালোক সকলোৰ আগত শ্বেয়াৰ কৰি আছোঁ। যিহেতু আমাৰ গুৱাহাটীৰ পৰাই ডুবাইলৈ ডাইৰেক্ট ফ্লাইট নাই, আপোনাৰ কানেক্টিং ফ্লাইট ল'ব লাগে। আৰু মোৰ গুৱাহাটীৰ পৰাই প্ৰথম ফ্লাইট আছিল দিল্লী এণ্ড মই দিল্লীৰ পৰাই শাৰজাহ গৈ আছিলোঁ। আৰু এইখন আছিল মোৰ ফ্লাইট এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ। ৰাতিৰ সময়ত মোৰ ফ্লাইট আছিল, 12টা বজাত মোৰ ফ্লাইট আছিল আৰু মই অলৰেডি ফ্লাইটত উঠি ৰাতিটো পাৰ কৰিলোঁ আৰু ৰাতিৰ সময়খিনি সোনকালে পাৰ হৈ গ'ল। আৰু ৰাতিপুৱা 3টা বজাত মই অলৰেডি দিল্লী এয়াৰপৰ্টত লেণ্ড কৰিলোঁ। এয়া হ'ল দিল্লী এয়াৰপৰ্ট, য'ত মই 5 ঘণ্টা সময় ৱেইট কৰিব লাগিব, যিহেতু মোৰ নেক্সট ফ্লাইট দিল্লীৰ পৰা শাৰজাহ আছে। আৰু মই মোৰ লাগেজটো ল'বৰ বাবে গৈছিলোঁ, ভাবিলোঁ অলপ সময় বাহিৰত যাওঁ, কিন্তু মোৰ কানেক্টিং ফ্লাইট থকাৰ বাবে মই মোৰ লাগেজটো এগেইন গৈ শাৰজাহতে পাম। অলপ সময়ৰ বাবে বাহিৰলৈ ওলাই গৈছিলোঁ, তাতে গৈ কিবা অলপ খোৱা লোৱা কৰিলোঁ আৰু ভাবিলোঁ যে মই মোৰ ইমিগ্ৰেশ্যনটো কমপ্লিট কৰি লওঁ আৰু কমপ্লিট কৰি ভিতৰত গৈ ৰেষ্ট লওঁ। আৰু কিছু সময়ৰ পিছতে মই মোৰ ইমিগ্ৰেশ্যনটো কমপ্লিট কৰিলোঁ। আৰু যদিহে আপোনালোক ডুবাইলৈ প্ৰথমবাৰৰ বাবে আহে, তেতিয়া অলপ সময় লাগিব পাৰে, যিহেতু আপোনালোকৰ সকলো ডকুমেণ্টছ ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্টে ভালদৰে ভেৰিফাই কৰে। আৰু যিহেতু মোৰ লগত অলৰেডি মোৰ এমিৰেটছ ID আছিল, সেইবাবে মোৰ বহুত কম সময়ৰ ভিতৰতে মোৰ ইমিগ্ৰেশ্যনটো কমপ্লিট হৈ গ'ল। আপোনালোকে আপোনালোকৰ ডকুমেণ্টছবোৰ ভালদৰে লৈ আহিব, যাতে ভেৰিফিকেশ্যনত সকলোখিনি ঠিক থাকে। এণ্ড বৰ্তমান মই গৈ আছোঁ গেট নম্বৰ 4, য'ত মোৰ ফ্লাইট আহি আছে। আৰু ইয়াতে বহুত ধৰণৰ ৰেষ্টুৰেণ্ট এণ্ড সৰু ডাঙৰ দোকান আছে। আপুনি আপোনাৰ পচন্দৰ বস্তুখিনিয়ে ল'ব, কাৰণ ইয়াতে প্ৰাইচবোৰ বহুত হাই ৰেঞ্জৰ হয়। যিহেতু গেট নম্বৰ 4ত মোৰ ফ্লাইট আছিল, চ' ইয়াতে অলপ সময় মই ৱেইট কৰিলোঁ আৰু দেখিলোঁ যে এজন দাদাই বহুত ধুনীয়াকৈ ইয়াতে টোপনি মাৰি আছে। যদিহে কাৰোবাৰ বহুত বেছি টোপনি লাগে, আপোনালোকে ইয়াতে বহুত ধুনীয়াকৈ টোপনি মাৰিবও পাৰে। আৰু অলপ সময়ৰ পিছতে ৰাতিপুৱা হৈ গ'ল। এখন ওমানৰ ফ্লাইট আহি অলৰেডি দিল্লী এয়াৰপৰ্ট পালে আৰু আমি যিসকল শাৰজাহ যাব সকলোৱে অপেক্ষা কৰি আছিলোঁ আমাৰ ফ্লাইটখন কেতিয়া আহিব। অলপ সময়ৰ পিছতে শাৰজাহলৈ যাব লগা ফ্লাইটখন আহি পালে আৰু মই মোৰ চেক ইন কমপ্লিট কৰিলোঁ। চেক ইন কমপ্লিট কৰি বৰ্তমান এয়াৰপৰ্টৰ এখন বাছেৰে ফ্লাইটখনৰ ওচৰলৈ গৈ আছিলোঁ। এইবাৰ যিহেতু মোৰ গোটেই জাৰ্ণি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত কৰিছোঁ। লাষ্ট টাইম মই যেতিয়া ডুবাই গৈছিলোঁ, ইণ্ডিগ'ত গৈছিলোঁ, ভাবিলোঁ যে এইবাৰ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত জাৰ্ণি কৰি চাওঁ কেনেকুৱা লাগে। এইখন আছিল ফ্লাইট এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ, য'ত মই এতিয়া বৰ্তমান দিল্লীৰ পৰাই শাৰজাহ গৈ আছোঁ। ইয়াতে সৰুকৈ এখন বুক পাব, য'ত আপোনালোকৰ ছেফটিৰ বাবে ইনষ্ট্ৰাকশ্যন দিয়া আছে। এবাৰ ভালদৰে চাই ল'ব। টাটা গ্ৰুপৰ এয়াৰলাইন হয়, সেইবাবে টাটা গ্ৰুপৰ ফালৰ পৰাই ৱাটাৰ বটল, সৰুকৈ এটা মোবাইল হোল্ড কৰি ৰাখিব পাৰি, বা ইয়াতে মুভি চভি চাব পাৰি মোবাইল হোল্ড কৰি পেলাই। এণ্ড ইয়াতে পাব এখন সৰুকৈ টি টেবুল, য'ত আপোনালোকে খোৱা লোৱা কৰিব পাৰে আৰু নাইবা লেপটপ হোল্ড কৰিব পাৰে। আৰু পাব গেট ৱেল চুন, য'ত আপোনালোকে যদি কাৰোবাৰ ভমিটিং হয় ভমিটিং কৰিব পাৰে। আৰু সৰুকৈ এখন মেনু পাব, যদি কাৰোবাক কিবা খাব বিচাৰে ল'ব পাৰে। ফ্লাইটৰ ভিতৰত আপোনালোকে স্ম'ক কৰিব নোৱাৰে। ওপৰৰ এইটো হৈছে ফেন, ফল্ড কৰি অন অফ কৰিব পাৰে। মাজৰ এইটো হৈছে এটা লাইট, কেতিয়াবা ষ্টাডি কৰিবৰ বাবে আপোনালোকে ইউজ কৰিব পাৰে। আৰু এইটো চুইচ হৈছে ইমাৰ্জেঞ্চি কেবিন ক্ৰুক মাতিবৰ বাবে। আৰু 4 ঘণ্টা ফ্লাইটখনত জাৰ্ণি কৰাৰ পিছত আহিফালে শাৰজাহ পালোহি। এইখন হ'ল শাৰজাহ আৰু ওপৰৰ পৰাই সঁচাকৈ শাৰজাহখন বহুত ধুনীয়া হয়। আপোনালোকে UAEৰ ভিতৰত আবুধাবি, ডুবাই এণ্ড শাৰজাহ ভিজিট কৰিব পাৰে। এই 3খন ষ্টেট সঁচাকৈ বহুত ধুনীয়া হয়।
ফাইনেলি শাৰজাহ এয়াৰপৰ্ট পালোঁ। অলপ সময়ৰ পিছত আমাৰ ফ্লাইটখন লেণ্ড কৰিব। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত এইবাৰ মই টেক অফ এণ্ড লেণ্ডিঙৰ টাইমত বহুত ভাল পালোঁ, বহুত স্মুথলি তেওঁলোকৰ টেক অফ পালোঁ এণ্ড লেণ্ডিংটো বহুত ধুনীয়াকৈ পালোঁ। আৰু এতিয়া আমাৰ লাগেজবোৰ ফ্লাইটৰ পৰাই উলিয়াই আছে। শাৰজাহ এয়াৰপৰ্ট পোৱাৰ পিছত এটা বহুত দীঘলীয়া লাইন হয়। তাতে আপোনালোকে ৰখি ফালে আপোনালোকৰ ইমিগ্ৰেশ্যনটো কমপ্লিট কৰি ল'ব। মোৰ লগত ID থকাৰ বাবে মই জাষ্ট পাছপৰ্টখন স্কেন কৰাওঁতে মোৰ ইমিগ্ৰেশ্যন কমপ্লিট হ'ল। আৰু আপোনালোক প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে যিহেতু আপোনালোকে মেনুৱেলি গৈ আপোনালোকৰ ইমিগ্ৰেশ্যনটো কমপ্লিট কৰি ল'ব। এইখন হ'ল শাৰজাহ এয়াৰপৰ্ট। শাৰজাহ এয়াৰপৰ্টখন বহুত বেছি ডাঙৰ নহয়। ইয়াতে জাষ্ট অনলি এটাই টাৰ্মিনেল আছে। আৰু মই বৰ্তমান আপোনালোকক দেখাই আছোঁ যে আপোনালোক শাৰজাহ এয়াৰপৰ্টৰ পৰাই ডুবাইলৈ কেনেকৈ যাব। এয়া হ'ল শাৰজাহ এয়াৰপৰ্ট। আৰু শাৰজাহ এয়াৰপৰ্টৰ পৰা ওলাই আহি আপোনালোকে এটা ক্ৰছিং দেখিব, ৰোড ক্ৰছিং। জাষ্ট ৰোডটো ক্ৰছ কৰিব। ৰোডটো ক্ৰছ কৰি আপোনালোকে ৰাইট হেণ্ড ছাইডত অলপ আগুৱাই গ'লে দেখিব তাতে শাৰজাহ টেক্সি এণ্ড শাৰজাহৰ বাছ ৰখি আছে। শাৰজাহৰ যিখন আপোনাৰ 99 নম্বৰ জুবেইল যাবলগীয়া বাছ হয় তাতে আপোনালোক যাব, কাৰণ জুবেইল শাৰজাহৰ এটা বহুত ডাঙৰ বাছ ষ্টপিছ হয়। আৰু তাতে গৈ আপুনি ডাইৰেক্ট ডুবাইৰ বাছ পাব। শাৰজাহ এয়াৰপৰ্টৰ পৰাই জুবাইললৈ আপোনাৰ 8 দিৰহাম ল'ব আৰু জুবেইলৰ বাছ ষ্টপিছৰ পৰাই ডুবাইলৈ আপোনালোকক 12 দিৰহাম ল'ব। আৰু মনত ৰাখিব ইয়াতে আপোনালোকৰ অনলি কেছ ইউজ হয়। শাৰজাহত আপোনালোকৰ ডুবাইৰ মেট্ৰ' কাৰ্ড বা নল কাৰ্ড ইউজ নহয়। আৰু অলপ টাইমৰ পিছত হাৰুণ ভাইজান আহি পালে। তেওঁ পাকিস্তানৰ হয় আৰু আমি ৰুমত একেলগে থাকোঁ। আৰু আহি মই মোৰ ডেষ্টিনেশ্যন ইণ্টাৰনেশ্যনেল চিটি ডুবাই আহি পালোঁ। আৰু আজি এই ভিডিঅ'টো মই বৰ্তমান ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ লগ পাম। নমস্কাৰ।